নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক এটা জাৰ্নি ভিডিঅ' দেখাব লৈছোঁ। ভিডিঅ'টো দিয়া অলপ লেট হ'ল, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। সেইদিনা আছিল 28 তাৰিখ। আমি 6 বজাত নামচাইৰ পৰা যাত্ৰা কৰিছিলোঁ মায়'দিয়ালৈ। মই যে বহুত এক্সাইটেড হৈ আছিলোঁ বৰফৰ সৈতে খেলিবলৈ। তাৰ পাছত আমি মায়'দিয়াত 10:30 বজাত পাইছিলোঁগৈ। গুগল মেপত 3.5 ঘণ্টা দেখুৱাইছিল, কিন্তু আমি গৈ পাওঁতে 4 ঘণ্টা লাগিছিল। ৰয়িঙত ব্ৰেকফাষ্ট কৰি আকৌ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। আপোনালোকে ভিডিঅ'টো চাই গম পাইছে চাগে, ৰাস্তাবোৰ ইমান যে ভয় লগা আছিল। বহুত অকোৱা পকোৱা টাৰ্ণিং আছিল, বহুত ৰিক্সি আছিল, কিন্তু জাৰ্ণিটো বহুত ভাল লাগিছিল। তাত আমি বেছি সময় কৰিব পৰা নাছিলোঁ, যিহেতু বৰফ বেছি পৰিছিল আৰু ঠাণ্ডাও বহুত লাগিছিল আৰু অক্সিজেনৰ পৰিমাণ বহুত কম আছিল। তাত আমি প্ৰায় 35 মিনিটমান কৰিছিলোঁ। মোৰ যে উশাহটো ইমান ছুটি হৈ গৈছিল। চাওকচোন কিমান সুন্দৰ পৰিৱেশ নহয়নে? চাৰিওফালে বৰফ বৰফ, কেৱল আৰু বৰফ। এই যে কেমেৰাটো লৈ ঘূৰাই দিছে, এয়া মোৰ মিষ্টাৰ। আমি 4জন গৈছিলোঁ, মিষ্টাৰ আৰু মিষ্টাৰৰ বন্ধু 2জন। এটা কথা কওঁ দেই, মায়'দিয়ালৈ যাওঁতে কিন্তু হাতমোজা লৈ যাব একদম নাপাহৰিব। আমি হাতমোজা নিয়া নাছিলোঁ, যাৰ বাবে হাতবোৰ একদম ঠাণ্ডাত যে অকৰা লাগি গৈছিল। সেইদিনা যে আমি বহুত এনজয় কৰিছিলোঁ, ইমান যে ভাল লাগিছিল বৰফত। কিন্তু যিমান ভাল লাগিছিল সিমান কষ্টও হৈছিল। অক্সিজেনটো বহুত কম আছিল, উশাহ লওঁতে বহুত কষ্ট হৈছিল আৰু সেইটো কাৰণে আমি বেছি সময় তাত কৰিব পৰা নাছিলোঁ। লাষ্টত
দিয়ক।